নমস্কাৰ, মই আৰ্চিতা। মই আজি সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ শিশুসকলৰ অত্যাধিক খং আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে। প্ৰথমতে মই এই টপিকটো দুটা ভাগত বিভক্ত কৰিছোঁ। 0 পৰা 1 ইয়েৰ্ছৰ শিশুসকলৰ খঙৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম, আৰু দ্বিতীয়তে 1 পৰা 5 ইয়েৰ্ছৰ শিশুসকলৰ খঙৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আহিছোঁ 0 পৰা 1 ইয়েৰ্ছৰ শিশুসকলৰ ডিমাণ্ডবিলাক বেলেগ বেলেগ, আৰু 1 পৰা 5 ইয়েৰ্ছৰ শিশুসকলৰ ডিমাণ্ডবিলাক বেলেগ বেলেগ হয়। 0 পৰা 1 ইয়েৰ্ছৰ শিশুসকলৰ শিশুসকলে সিহঁতি মাত মাতিব নোৱাৰে বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ যদি খং উঠে তেতিয়া কান্দি পিনি তাৰ বহি প্ৰকাশ কৰে। 1 নম্বৰ কাৰণটো হ'ল বতৰ পৰিৱৰ্তন। এতিয়া গৰম দিনত গৰমৰ পৰা ঠাণ্ডালৈ আহিব, আৰু তেতিয়া আমি মাকবিলাকে শিশুটিয়ে ঠাণ্ডা পাব বুলি আমি কাপোৰ সৰহকৈ পিন্ধাই দিওঁ, কিন্তু সন্তানসকলক বা শিশুসকলক আমি সৰহকৈ কাপোৰ পিন্ধাব নালাগে, লেয়াৰকৈ পিন্ধাব লাগে, আৰু তলত সদায় কটনৰ কাপোৰ এটা পিন্ধাব লাগে। তাৰপাছত 2 নম্বৰতে আহিছোঁ মালিচ তেলৰ ভুল নিৰ্বাচন। আমাৰ বৃদ্ধাসকলে কয় যে শিশুসকলক সদায় মিঠাতেল দি মালিচ কৰিব লাগে, তেতিয়া শিশুটি ষ্ট্ৰং হয় বা হাড় মজবুত হয় বুলি কয়, কিন্তু সেইটো নোহোৱা নহয়। কিন্তু আপোনালোকে গৰম দিনত যদি মিঠাতেলে ইউজ কৰে, আপুনি নিজে কমফৰ্টেবল হ'ব জানো? কেতিয়াও নহয়। সেইকাৰণে আমি যদি কমফৰ্টেবল নহওঁ শিশুটি কেনেকৈ কমফৰ্টেবল হ'ব? সেইকাৰণে মিঠাতেলটো বহুত গৰম তেল হয়, আৰু নাৰিকল তেলটো হৈছে সকলোতকৈ ঠাণ্ডা তেল। সেইকাৰণে মালিচ তেলৰ ক্ষেত্ৰত মই সদায় গৰম দিনত প্ৰেফাৰ কৰোঁ নাৰিকল তেল, আৰু ঠাণ্ডা দিনত সদায় মিঠাতেল দি মালিচ কৰিব লাগে। আৰু আজিকালি মাৰ্কেটত নতুন নতুন তেল আহিছে, এইবিলাক ডাবৰ লাল তেল, সেইবিলাকো ইউজ কৰিব পাৰে ঠাণ্ডা দিনত, কিন্তু গৰমৰ দিনত সদায় নাৰিকল তেলটোৱে দিয়ে শিশুসকলক মালিচ কৰিব। তাৰপাছত 3 নম্বৰত আহিছোঁ পানীৰ পৰিমাণ কমি যোৱা। আমি শিশুসকল আমি গাঁৱত থাকোঁ। গাঁৱৰ পৰিৱেশত যিবিলাক বোৱাৰী হয়, আমি সেইবিলাকে ইটো কৰোঁ সিটো কৰোঁ কাম কৰি থাকোঁতে আমি সন্তানটিক সময় দিবলৈ আমাৰ সময় নহয়গৈ যে শিশুটিয়ে কি খাইছে কি বৈছে, সেইবিলাক চাবলৈ সময় নহয় জানো? আমাৰ ক্ষেত্ৰত সেইটো হয়। সেইকাৰণে আমি সদায় শিশুসকলক বিশুদ্ধ খোৱা পানী খুৱাব লাগে, আৰু যিমানখিনি প্ৰয়োজন সিহঁতে যদি পিয়াহ লাগে পানী খাবলৈ নাপায় বা ভোক লাগিলে কান্দিলে, যদি ভাতকেইটা যদি আমি টাইমত খুৱাবলৈ নোৱাৰোঁ, আমাৰতো তেতিয়া সিহঁতিতো আমনি কৰিবই, কান্দিবই, হয় নাই? সেইকাৰণে শিশুসকলক সদায় অকণমান সময় দিব লাগে, আমিবিলাকে দিব নোৱাৰোঁ। ময়ো এগৰাকী গাঁৱলীয়া বোৱাৰী হয়। মোৰো এজনী 2.5 বছৰীয়া কণমানি আছে। তাইৰ লগত মই যিখিনি পাইছোঁ, আৰু মই গুগলৰ পৰাও চাৰ্চ কৰি চাওঁ আৰু ইণ্টাৰনেটো চাওঁ, ইউটিউবতো চাওঁ, মই যিখিনি পাইছোঁ মই সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে বিভিন্ন ভিডিঅ' চাওঁ, তেওঁলোকৰ ভিডিঅ'বিলাক চাই পিনি যিখিনি জানিছোঁ মই সেইখিনি আপোনালোকৰ আগত জনাইছোঁ। মোৰ যিবিলাক চিনাকি মানুহ আছে বা ইউটিউবত আপোনালোকে চাব, এইখিনি জানিব, যিখিনিয়ে চোৱা নাই সেইখিনিয়ে চাব পাৰিব, জানিব পাৰিব শিশুসকলৰ ক্ষেত্ৰত। আমি এতিয়া তাৰ পাছতে আহিছোঁ, সেইটোৱে ক'লোঁ আমি মাকবিলাকে সদায় শিশুসকলক টাইম দিব লাগে, সন্তানটিক মৰম কৰিব লাগে। তাৰপিছত আমাৰ এতিয়া কাম কৰি থাকিব, আমিতো চবফালে কাম কৰিবলৈ, ভাত বনাব লাগে, শাক বনাব লাগে, ঘৰ সাৰিব লাগে, চোতাল সাৰিব লাগে, সেইটো বাৰু থাকিলেই। তাৰ উপৰি আকৌ মানুহজনৰ কামলৈ যাব, ডিউটিলৈ যাব, সেইখিনিতো কৰিব লাগিব, হয় নাই? সেইখিনি কৰি মেলি হয়গৈ শিশুটি ভোকত কান্দিব বা পানী পিয়াহ লাগিব, সেইখিনিৰ মাজতে আমি সন্তানক মৰম কৰিব লাগিব। আকৌ যদি কেতিয়াবা খং উঠি থাকে, হয় নাই বাৰু? কিছুমানৰ ক্ষেত্ৰতো তেনেকুৱা হৈ যায়, সন্তানটিৰ ওপৰতে এচাত দুচাত দি দিয়া হয়। তেনেকুৱা খং কৰিব নালাগে, শিশুটিক সময়মতে খাদ্য খুৱাব লাগে আৰু পানীও খুৱাই দিব লাগে। এতিয়া মই আহিছোঁ 1 পৰা 5 ইয়েৰ্ছৰ শিশুসকলৰ খঙৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে। 1 পৰা 5 ইয়েৰ্ছৰ শিশুসকলৰ ডিমাণ্ডবিলাক বেলেগ বেলেগ হয়। 1 পৰা 4-5 ইয়েৰ্ছৰ শিশুসকল মোবাইল বা টিভিৰ প্ৰতি আসক্তি হৈ যায়। সিহঁতি মোবাইল চাবই লাগে, টিভি চাবই লাগে, ভাত খোৱাৰ সময়ত, কিবা এটা কৰাৰ সময়ত অকল মোবাইল তেনেকৈ থাকে কিছুমান সন্তান। মাকে খঙো কৰা মই শুনিবলৈ পাওঁ, কয় অকল মোবাইলেই চাই থাকোঁনে, অকল মোবাইলে চাই থাকিব লাগে নে? ভাতকেইটা খোৱাৰ সময়তো মোবাইল চাওঁ, কেলৈ ইমানকৈ মোবাইল চাই থাকিব লাগে, ভাতকেইটা খায়। কিন্তু ইয়াৰ কাৰণে দুখী শিশুসকল নহয়, ইয়াৰ কাৰণে দুখী আমি মাক দেউতাকসকল। কাৰণ কেলৈ সৰুবিলাকে সিহঁতি জন্মতে একো শিকি নাহে, একোৱে জানি নাহে ন? সিহঁতি সদায় ডাঙৰক অনুসৰণ কৰে, মাক দেউতাকক অনুসৰণ কৰে।
সেইকাৰণে আমি মাক দেউতাকে যিটো দেখা সিহঁতি সেইটোহে শিকিব। আমিয়ে যদি মোবাইল বা টিভি যদি বেছিকৈ চাই থাকোঁ, আমাৰ সন্তানে কিয় নাচাব? সেইকাৰণে নিজৰ আপোনালোকে মোবাইল টিভি বা চাওক, কিন্তু ইমানো বেছি নহয় যে ভাত খাওঁতে টিভিটো চাব লাগে বা মোবাইলটো চাই পিনি আমি ভাত খাব পাৰোঁ। তেনেকুৱা কিছুমান মাতৃৰ ক্ষেত্ৰত হয়, সকলোৰে ক্ষেত্ৰত কোৱা নাই, কিন্তু আজিৰ দিনত মানে তেনেকুৱা মই দেখিবলৈ পাওঁ। মই যিখিনি দেখিছোঁ বা দেখিবলৈ পাইছোঁ সেইখিনিয়ে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ, যাতে আপোনালোকে সেইখিনি ভুল নকৰে। আপোনাৰ সন্তানটি এতিয়া মোবাইল চাইছে। মোবাইল আৰু এটা কথা কৈ দিছোঁ যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 0ৰ পৰা 1 ইয়েৰ্ছৰ শিশুসকলক কোনো স্ক্ৰীন টাইম দিব নালাগে, মানে মোবাইল বা টিভিৰ পৰা দূৰত ৰাখিব লাগে। আৰু 1ৰ পৰা 2 ইয়েৰ্ছৰ শিশুসকলক দিনটোত 1 ঘণ্টাকৈ মানে 1 ঘণ্টা মোবাইল চাবলৈ দিব পাৰে। সেইটো কোনো স্বাস্থ্য হানি নকৰে বুলি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে জনা গৈছে। 2 নম্বৰতে আহিছোঁ, সেইকাৰণে আমি মাতৃবিলাকেও মোবাইল বা টিভিৰ পৰা দূৰত থাকিব লাগে। আৰু ল'ৰা ছোৱালীটো শিশুটোক মোবাইল বা টিভি চাওঁতে সদায় আমি নিজেও লগত চাব লাগে, যে তুমি কি চাইছা বেটা, ময়ো চাওঁ দিয়া, তেনেকৈ ক'ব লাগে। একেলগে চাব লাগে, যাতে মোবাইলটো তাক শিশুটিক এৰি দিব নালাগে। ক'লে তুমি এইটো মোবাইলটো চাই থাকা, মই কাম এটা কৰি লৈছোঁ, তেনেকুৱা কৰিব নালাগে। তেনেকুৱা কৰিলে মানে বহুত মানে সিহঁতি মোবাইল চাই থাকিব, মই কিবা এটা কাম কৰি থাকিম, তেনেকৈ টাইমটো গুচি যাব। 1 ঘণ্টাৰ পৰা 2 ঘণ্টা হৈ যাব, 2 ঘণ্টাৰ পৰা 3 ঘণ্টা হৈ যাব কাম কৰোঁতে। তাৰপিছত মোবাইল চাব, তেনেকৈ সিহঁতি মোবাইলৰ প্ৰতি বা টিভিৰ প্ৰতি আসক্তি হৈ যায়, হয় নাই? সেইকাৰণে সন্তানটিক মানে মোবাইল বা টিভি চোৱাৰ সময়ত একেলগে চাব, বা ময়ো চাওঁ তেনেকৈ। মই সন্তানটি যদি মোৰ মোবাইল চাই থাকে, ময়ো তাইৰ লগতে মোবাইলটো চাওঁ। 1 ঘণ্টা চাই বুলি কওঁ যে হ'ব দিয়া বেটা, আৰু চাব নালাগে দিয়া, মোবাইলত চাৰ্জ নাই, তেনেকৈ কৈ দিওঁ। আপোনালোকেও তেনেকৈ ট্ৰাই কৰি চাবচোন। তাৰপিছতে 2 নম্বৰতে আহিছোঁ, মৰমৰ অভাৱ। আজিকালি কি হয়, আজিকালি আমি সন্তানবিলাকক মৰম কৰিবলৈ এৰি দিছোঁ। মানে আমি মৰম কৰিবলৈ সময়ে বিচাৰি নাপাওঁ। কিবা এটা কৰিলোঁ, গা ধুলোঁ, কিবা কৰিলোঁ, কাপোৰ ধুলোঁ, কাঁহী বাতি ধুলোঁ, ভাত খালোঁ, ভাত বনালোঁ, জাৰ দিলোঁ, কিবাকিবি কৰি সময় হোৱাৰ পিছত আমি সন্তানক টাইম দিবলৈ কোনো সময়ে বিচাৰি নাপাওঁ, যে সিও মোবাইল চাই থাকিব। তাৰপিছত যেতিয়া মোবাইলটো চাই তেতিয়া মাক বা দেউতাকে ক'ব, দিয়াচোন মোবাইলটো, মই অকণমান চাওঁতে। সন্তানটিৰ লগত কেতিয়া আমি টাইম কটাবলৈকে আমি বিচাৰি নাপাওঁ। সেইকাৰণে ল'ৰা ছোৱালীক অকণমান সময় দিয়ক, টাইম দিয়ক, মৰম কৰক। তাৰপিছত আৰু ল'ৰা ছোৱালী যেতিয়া 3 নম্বৰতে আহিছোঁ, ল'ৰা ছোৱালী কেতিয়াও খঙেৰে বশ কৰিবলৈ নাহিব, মানে খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। যদি আপোনাৰ সন্তানটি বা মোৰ সন্তানটি যদি বেছি খঙাল হৈ গৈ আছে, বা মানে বেছি খঙাল হৈছে, বা মোক বেছি যদি গালি দিছে, মোৰ পৰাইতো সি শিকিব ন। মই যদি তাইক যদি খং কৰোঁ, তাই মোক ওলোটাই খং কৰিব। মানে মোৰ এনেকুৱা হয় যে মই যেতিয়া তাইক খং কৰোঁ, তেতিয়া তাই মোক ওলোটাই গালি দিয়ে, মানে খং কৰে। মই যদি চিঞৰোঁ, তেতিয়া তাইও চিঞৰে, বা মই যদি এচাৰি লওঁ, তাই মোক ওলোটাই এচাৰি লৈ পিটিবলৈ আহে। আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা হয়নে? মোক জনাবচোন কমেণ্ট কৰি। আমাৰ তেনেকুৱা হয়, মানে মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। মই সেইকাৰণে আজিকালি সদায় মোৰ যেতিয়া খং উঠে, মই যেতিয়া অলপ দেৰি মনে মনে থাকোঁ, আৰু মই তাৰ অলপ দেৰি পিছত মই তাইক বুজাওঁ যে তুমি এইটো কিয় ক'লা, তুমি এইটো নকৰিবা, এইটো কৰিলে তোমাৰ পাপাই বেয়া পাব, বা বেলেগে বেয়া পাব, ডাঙৰ মানুহে বেয়া পাব, তুমি এইটো কাম কৰিব নাপায় নহয়, তেনেকৈ ক'ব লাগে বা তেনেকৈ শিকাব লাগে। কেতিয়াও ল'ৰা ছোৱালীক খং উঠিলে খঙেৰে বশ কৰিব নালাগে, বা মৰমেৰে বুজাব লাগে শিশুটিক, তেতিয়া নিশ্চয় বুজি পাব। 4 নম্বৰতে আহিছোঁ, পাৰিবাৰিক অশান্তি। আপোনাৰ ঘৰত এটি শিশু আছে, যদি মাক দেউতাক দুয়োজনে যদি খঙত থাকে, বা ইজনে সিজনক যদি ভুল বুজাবুজি হয়, তেতিয়া সন্তানটিৰ ওপৰত তাৰ বিৰূপ প্ৰভাৱ পৰে। সেইকাৰণে যেতিয়া আমি মাক দেউতাক হওঁ, বা মাক দেউতাকক আমি সন্তান পৃথিৱীলৈ আনিব খোজোঁ, সেইটো সময়ত আমি সদায় নিজে ইজনে আনজনক আমি কম্প্ৰমাইজ কৰি ল'ব লাগে, মানে দুজনে ভুল বুজাবুজিবোৰ আঁতৰাই সমাধানৰ মাজেৰে চলিব লাগে। তেতিয়া সন্তানৰ ক্ষেত্ৰত একো প্ৰভাৱ নেপেলায়। কিন্তু মাক দেউতাকে যদি আমি দুয়োজনে কাজিয়া লাগি থাকোঁ, খং কৰি থাকোঁ, ইজনে সিজনক নমতাকৈ থাকোঁ, আমাৰ সন্তানবিলাকে কি শিকিব? সেইটোৱে শিকিব ন, খং কৰিবলৈ শিকিব, হেৰি কৰিবলৈ শিকিব। যদি সেইকাৰণে দুয়োজনেই, পিতৃ হওক মাতৃ হওক, দুয়োজনে আমি মানে তেতিয়া আমি মাক দেউতাক হ'বলৈ যাওঁ, তেতিয়া কম্প্ৰমাইজ কৰি ল'ব লাগে, ভুল বুজাবুজিবোৰ আঁতৰাই আলোচনাৰে ঘৰখন চলাব লাগে। তেতিয়া আমাৰ সন্তানবিলাক ভাল হ'ব। কেনে আপোনালোককো কওঁ যে যাৰ সন্তান আছে, শিশুসকল আছে, বা কোনোবা বা মাক হ'বলৈ ওলাইছে, সেইবিলাকে যদি তোমালোকৰ যদি আগত যিকোনো যদি স্বভাৱ আছিলে, হাজবেণ্ডৰ লগত কিবা খং অভিমান, সেইবিলাক থাকিব পৰা নাই, কিন্তু যেতিয়া সন্তান এটি মানুহৰ পৃথিৱীলৈ আহে, তেতিয়া সেইখন ঘৰত যাতে
মানে হাজবেণ্ড আৰু ৱাইফৰ মাজত যাতে কোনো কাজিয়া ক'ব নালাগে। আমাৰ এতিয়া আমাৰ যদি এতিয়া হাজবেণ্ডে যদি মোক যদি খং কৰে ন, মানে মোক যদি এনেই ধমকি এটাও দিয়ে, তেতিয়া তাই মানে বহুত কান্দে, মানে ভয় কৰে। সেইকাৰণে এতিয়া আমাৰ হাজবেণ্ডে তেনেকৈ সেইটো কৰিবলৈ এৰিছে। মানে মোক মানে কিছুমান সন্তান এনেকুৱা থাকে যে মাক বাপেকক অনুসৰণ কৰে ন শিশুসকলে, সেইকাৰণে সদায় মাক বাপেক ভাল হ'ব লাগে। ভাল মানে বুজাবুজি মাজেৰে সমাধানৰ মাজেৰে চলিব লাগে। সেইকাৰণে আপোনালোকেও সমাধানৰ মাজেৰে চলিব আৰু আপোনালোকৰ সন্তানসকল ভাল হ'ব। ইয়াকে ক'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। ধন্যবাদ। বাই বাই।